নমস্কাৰ অলপ আগতে এটা আৰ্টিকেল পঢ়ি আছিলোঁ দ্য হিন্দুত এটা আৰ্টিকেল পাব্লিছ হৈছে পুৰণা আৰ্টিকেলে হয় কিন্তু মই ৰিচেণ্টলি পঢ়িছোঁ আৰ্টিকেলটো আৰু ইয়াতে পাইছোঁ যে হিমালয় গ্লেচিয়াৰ কুড লছ 80% অফ দেয়াৰ ভলিউম ইফ গ্লোবেল ৱাৰ্মিং ইজ নট কণ্ট্ৰলড ষ্টাডি ফাইণ্ডছ। তো ইয়াতে কি কৈছে যে অহা 100 বছৰৰ ভিতৰত হিমালয়ৰ 80% গ্লেচিয়াৰ শেষ হৈ যাব পাৰে কেনেকৈ যদি গ্লোবেল ৱাৰ্মিং কণ্ট্ৰল নহয়। তো ডাঙৰ এটা কনচাৰ্ণ হয়। আমি জানো যে ভাৰতবৰ্ষৰ বহুতকেইটা নদী মেইনলি হিমালয়ৰ পৰা আহে। আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ তাৰ লগতে আৰু কেইটামান নদী আছে যেনেকৈ সোৱণশিৰি হ'ব পাৰে, সেইবিলাক ডাইৰেক্টলি ইনডাইৰেক্টলি হিমালয়ৰ পৰা আহি আছে। তো যদি হিমালয়ৰ গ্লেচিয়াৰবিলাক শুকাই যায় সেই নদীবোৰ শুকাই যাব আৰু যদি নদী শুকাই যায় আমাৰ ভাৰতবৰ্ষৰ ডাঙৰ এটা অংশ হিমালয়ৰ নদীবোৰৰ পৰা এগ্ৰিকালচাৰত পানী যোগান পায়। তো তাতে গোটেই খেতি ধ্বংস হৈ যাব আৰু আমি নোখোৱাকৈ মৰিব লাগিব। তো এতিয়াও বহুত সময় আছে, গভৰ্ণমেণ্টৰ হাতত আছে, আমাৰ মানুহৰ হাতত আছে। আমি সোনকালে গ্লোবেল ৱাৰ্মিঙক লৈ কিবা এটা একশ্যন ল'ব লাগিব, নহ'লে বহুত বিপদজনক হ'ব পাৰে। মই এআইত এটা ফটো ক্ৰিয়েট কৰিছোঁ, চাব পাৰে যে আজিৰ পৰা 100 বছৰ পিছত যদি গ্লোবেল ৱাৰ্মিং আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ কি অৱস্থা হ'ব।